নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই বিদ্যুৎ বুবুলে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ বৰপেটাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত, য'ত আমাৰ বিহু শিল্পী সংস্থা অসমৰ তৃতীয় বাৰ্ষিক যি ৰাজ্যিক অধিৱেশন আছে তাত গৈ আছোঁ। আৰু তাত বিভিন্ন জিলাৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিব, সাংস্কৃতিক অনুষ্ঠান হ'ব, লগতে বিহু শিল্পী সংস্থাৰ এখন সভা অনুষ্ঠিত কৰা হ'ব। তো তাত মই গৈ উপস্থিত হ'ম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। বন্ধুসকল, ফাইনেলি মই আহি পালোঁ ইয়াতে। আহি পাই ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে এটা কি ধুনীয়া পৰিৱেশ। সকলো বিহুৱতী প্ৰাক্তন বিহুৱতীসকল আছে আমাৰ মাজত। তো তেওঁলোকেও ইমান ধুনীয়া অসমীয়া সাজ পোছাক পিন্ধি পৰিধান কৰি আচলতে ওলাই আহিছে আজিৰ এই অনুষ্ঠানটিলৈ। এইফালে ঢোল বজাই আছে অমিত দা, তাৰপিছতে ৰাজু দা এইফালে আগত আছে, আৰু হীৰক দা আছে। তো আমি গোটেইবিলাক বিহুৱতীসকল আছোঁ ইয়াতে, আৰু বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অহা প্ৰতিনিধিসকল আছে, উপস্থিত আছে। এতিয়া বোধহয় পতাকা উত্তোলন কাৰ্যসূচী হ'ব। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আচলতে এই যি পতাকা উত্তোলন কাৰ্যসূচী, ইয়াত আমাৰ প্ৰত্যেকখন জিলাৰ এখন পতাকা উত্তোলন কৰা হ'ব। আৰু ইয়াত প্ৰত্যেকখন জিলাৰে যি সভাপতি সম্পাদক আছে তেওঁলোকক আমি ইয়াত উপস্থিত হোৱা দেখিছোঁ। পতাকাৰ তলত প্ৰত্যেকখন জিলাৰ যি পতাকা, তাত জিলাৰ নাম লিখা আছে, আৰু জিলাৰ নামৰ তলে তলে আচলতে সভাপতি সম্পাদকসকল গৈছে, আৰু তেখেতসকলে পতাকা উত্তোলন কৰিব। আৰু তেখেতসকলক আদৰণি জনাবৰ কাৰণে আমাৰ যিসকল স্থানীয় মহিলা আছে, বিহুৱতী আছে, তেখেতসকলে সাজু হৈ আছে। পতাকা উত্তোলন যিসকল সন্মানীয় ব্যক্তিয়ে কৰিব, তেওঁলোকক আমি একোখনকৈ ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ আদৰণি সমিতিৰ অভ্যৰ্থনা সমিতিৰ ইয়াৰ পিছতে আমি বৰপেটা জিলাৰ সভাপতি মাননীয় শ্ৰী সুনীল দাসক এখন ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেদৰে আচলতে প্ৰত্যেকখন জিলাৰ প্ৰতিনিধিসকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে, আৰু সম্বৰ্ধনাৰ পিছতে পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হ'ব। চ' আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। আৰু যোনে যোনে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুক পেজ বিদ্যুৎ বুবুল ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট আছাম পেজটি ফ'ল' কৰিব। সমবেত সংগীত শেষ হোৱাৰ লগে লগে আমাৰ যি শ্বহীদ তৰ্পণ, তো শ্বহীদ তৰ্পণত আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী, আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী এতিয়া আৰম্ভ হৈছে। এয়া বন্তি প্ৰজ্বলন কৰি আছে। শ্ৰমজীৱী কৃষি সমাজৰ স্বতঃস্ফূৰ্ত এক আনন্দৰ প্ৰতীক, যিয়ে বিভিন্ন পৰিক্ৰমাৰ মাজেৰে, বিভিন্ন ৰূপান্তৰৰ মাজেৰে আজি আহি এই অৱস্থা পাইছে। আজি আপোনালোক এই বৰপেটা বৰ্ধমানত উপবিষ্ট হৈছে। আপোনালোকৰ অধিৱেশনখন মই শুভকামনা কৰিছোঁ। আজি স্বাস্থ্য দিনৰ এক মহিন্দ্ৰীখন এনেকুৱাখনত আজি শ্বহীদ তৰ্পণ অনুষ্ঠান এটা কৰিছোঁ। এই শ্বহীদসকল আজি অসমীয়া জাতিৰ
বিভিন্ন ইস্যুসমূহত তেওঁলোকে আত্মবলি দিছে বিহুক জীয়াই ৰখাৰ কাৰণে, ভাষাক জীয়াই ৰখাৰ কাৰণে, মাটিক জীয়াই ৰখাৰ কাৰণে। সেয়েহে আজি আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লগা হ'ল যে আমি যি আমাৰ সৰ্বভাৰতীয় হ'ল বিদেশী আগ্ৰাসন, ইয়াৰ পৰা আমি বিহুৰ মাজেৰে ঐক্যবদ্ধ হৈ আমি আৰু ইয়াৰ পিছতে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ যি প্ৰতিমূৰ্তি তাত মাল্যাৰ্পণ, তো তাতো 21 চাকি জ্বলোৱা হ'ব। আৰু ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ মাজৰ পৰা হেৰাই যোৱা 2জন বিহুৱা আৰু এগৰাকী বিহুৱতীৰ বাবে। তো আপোনালোকে তেখেতসকল য'ত থাকক আপোনালোকে শ্ৰদ্ধা কৰক, যাতে তেখেতসকলে ভালে কুশলে থাকে, সেয়াই কামনা কৰিলোঁ। আৰু এতিয়া বন্ধুসকল, এতিয়া বৃক্ষৰোপণ কাৰ্যসূচী এটা হাতত লৈছে বিহু শিল্পী সংস্থা অসমৰ বৰপেটা জিলাৰ সমিতিখনে। চ' তাত এতিয়া যি ভূপেন হাজৰিকাৰ যি প্ৰতিমূৰ্তি আছে তাৰ কাষেৰে যি আমাৰ ৱাল দিয়া হৈ আছে, চ' তাৰ ছাইডত আমাৰ গছপুলি বৃক্ষৰোপণ কাৰ্যসূচী এটা আছে। চ' সকলোৱে বৃক্ষৰোপণ কাৰ্যসূচীত যোগদান কৰি আছে। চ' চাব পাৰে, প্ৰত্যেকখন জিলাৰ প্ৰতিনিধিসকলে ইয়াত অংশগ্ৰহণ কৰিছে। সুন্দৰ এটা অনুষ্ঠান, বৃক্ষৰোপণ। গছ থাকিলেহে আমি মানুহ থাকিম। ত' আপোনালোকেও গছ সংৰক্ষণ কৰক, গছপুলি ৰুৱক। বন্ধুসকল, বৰপেটাত আহি যদি হোলী নহয়, মানে হোলী গান নুশুনে আপোনালোকেতো তাত আমোদটো নাপাব। চ' এনেদৰে আচলতে সমূহীয়াভাৱে আমাৰ যিসকল প্ৰতিনিধি আহিছে বাহিৰৰ পৰা, মানে বেলেগ বেলেগ জিলাৰ পৰা আহিছে, আৰু লগতে আমাৰ যিসকল স্থানীয় শিল্পীসকল আছে তেখেতসকলৰ দ্বাৰা আমাৰ হোলী গীত প্ৰদৰ্শন। ত' আপোনালোকে চাওক। Equivoco,
Thank you.